নমস্কাৰ সকলোলৈকে নিতুল অনিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি অলপ বেলেগ ধৰণৰ ৰেচিপি হ'বলৈ গৈ আছে। আজি ঘৰতে বনালোঁ মঞ্চুৰিয়ান, গতিকে বোলো ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হোটেল বা ৰেষ্টুৰেণ্টত পোৱা কিছুমান বস্তু আমি এনেদৰে ঘৰতে বনাই খাব পাৰোঁ, কেৱল ৰেচিপিটো জানিলেই হ'ল। ঘৰত বনাই খালে কিছুমান বস্তু যিটো আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক, যেনে ধৰণৰ অজিনামটো কিবা কিবি, তেনেকুৱা বস্তুবোৰ আমি ঘৰত ব্যৱহাৰ নকৰোঁ। গতিকে তেনেকুৱা বস্তুবোৰ বা তেনেকুৱা খাদ্যবোৰ আমি ঘৰতে ভালদৰে স্বাস্থ্যসন্মতভাৱে নিজে বনাই খাব পাৰোঁ। এয়া আজি মই বনাবলৈ লৈছোঁ ভেজ মঞ্চুৰিয়ান। এয়া দেখিছেই, পাচলিখিনি মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াতে মই পাচলি লৈছিলোঁ বন্ধাকবি, গাজৰ, আদা, পিঁয়াজ, নৰসিংহ পাত, জলকীয়া, এনেদৰে সৰু সৰুকৈ চুকুনিত চুকি লৈছোঁ। আৰু ইয়াতে দিছোঁ মই ডাঙৰ একাপ বেচন আৰু আধা কাপ দিছোঁ ইয়াতে মই যিটো কৰ্ণফ্লাৱাৰ আছে এইটো। আৰু ইয়াতে বাকী যিখিনি মছলা আছিলে, ধনিয়া গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু এই আটাইবোৰ মই দি লৈছোঁ। নিমখ হালধি দি পেলাই ভালদৰে সানি লৈছোঁ প্ৰথমতে। আৰু ইয়াতে মই ৰঙা ৰং হ'বৰ বাবে ফুড কালাৰো অকণমান দিছোঁ। ইয়াৰ পিছতে মই অকণমান পানীৰে এনেদৰে লৈ ভালদৰে সানি লৈছোঁ। একেবাৰে ইজি হয় বনাবলৈ, ষ্টেপবোৰ ভালদৰে চাই গৈ থাকিলেই হ'ল। আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইক কমেণ্টবিলাক একোৱে নকৰে। ছাবস্ক্ৰাইব নকৰিলেও এটা লাইক কৰি দিবচোন, ভাল লাগে। এয়া মই এতিয়া এইখিনি যিখিনি বনাই লৈছিলোঁ অলপ অলপকৈ অলপ গোল টাইপত মই এনেদৰে ভাজি ল'ম প্ৰথমতে। এয়া মই ৰিফাইন তেলত ভজা নাই, সৰিয়হ তেলতে ভাজিছোঁ। এয়া এনেধৰণৰ হৈছে। এয়া আমাৰ ৰন্ধন প্ৰক্ৰিয়াৰ প্ৰথম প্ৰক্ৰিয়া। এয়া প্ৰথমতে এনেদৰে ভাজি ল'ব লাগিব। মই এটা পাত্ৰত এনেদৰে আঁতৰাই থলোঁ। ইয়াৰ পিছতে আন এটা পাত্ৰত মই সৰিয়হ তেল দি এয়া পিঁয়াজ কেইটুকুৰ মই ডাঙৰ ডাঙৰকৈ কাটিছোঁ। ইয়াৰ আগতে এইখিনি ভাজি লৈছোঁ। তাৰ পাছতে ইয়াতে মই গাজৰ, বন্ধাকবি আৰু নৰসিংহ পাত দিছোঁ। দি ভালদৰে এইখিনি আগতে মই ভাজি ল'ম। পাচলিখিনি ভালদৰে ভজা হোৱাৰ পিছতে ইয়াতে মই জলকীয়া গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি প্ৰায় চামুচৰ 4/4 এভাগ দিছোঁ। ইয়াতে দিছোঁ মই সোৱাদ অনুসৰি নিমখ আৰু হালধি গুড়ি। আৰু এইখিনি ভজা হোৱাৰ পিছতে ইয়াতে মই দিছোঁ চয়া চচ প্ৰায় এচামুচ আৰু দিছোঁ 2 চামুচ টমেটো চচ। সেইটো দেখুওৱা নহ'ল বাৰু। আৰু ইয়াৰ পিছতে ইয়াতে মই 1.5 কাপ পানী দিছোঁ। পানীখিনি উতল খোৱাৰ পিছতে ইয়াতে মই মঞ্চুৰিয়ান কেইটা দি দিছোঁ। আৰু এনেদৰেই মই মঞ্চুৰিয়ান ৰেচিপিটো ট্ৰাই কৰিলোঁ ঘৰতে। গতিকে আপোনালোকেও ট্ৰাই কৰিব এনেদৰে, হেল্ডি খাব, হেল্ডি থাকিব। গতিকে আজিলৈ ইমানেই, পিছলৈ অন্য এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে ধন্যবাদ সকলোকে। এয়া আমাৰ ৰেডি খাবৰ বাবে ভেজ মঞ্চুৰিয়ান।